আমি কি আশা কৰিছিলোঁ এইটোতো আপোনালোকে গম পোৱা নাই। গতিকে আজি বাস্তৱ কথা সত্য কথাটো হৈছে যে আমাৰ UPPL প্ৰাৰ্থী, NDAৰ প্ৰাৰ্থী, UPPL, BJP আৰু AGPৰ প্ৰাৰ্থী আৰু BTR অঞ্চলৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী জিকিছে। এইটোৱে বাস্তৱ। আৰু আমাৰ দুটা সমষ্টি আছিলে, দৰং ওদালগুৰি সমষ্টি, তাত দিলীপ শইকীয়া ডাঙৰীয়া বহুত ভোটৰ ব্যৱধানত জিকিছে আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ন্ত বসুমতাৰী ডাঙৰীয়াই জিকিছে। এইটোৱে বাস্তৱ। আৰু ইয়াৰ কাৰণে আমি BTR অঞ্চলৰ ৰাইজক ধন্যবাদ জনাওঁ যে আমাৰ দীঘলীয়া এটা জাৰ্নি, এটা সময়ত যি হত্যা হিংসা আছিলে, BTR অঞ্চলত ভালকে ইলেকশ্যন পাতিব পৰা নাছিলে, মানুহ মুকলিকৈ কথা ক'ব পৰা নাছিলে, কোনো নিজৰ চিন্তা মতে কাম কৰিব পৰা নাছিলে। ইয়াৰ পৰা আহি পেলাই এটা শান্তিপূৰ্ণ নিৰ্বাচন হৈ গ'ল আৰু সকলো মানুহে আজি মুকলিকৈ ভোট দিব পাৰিছে। এই পৰিৱেশটো যে আহিছে, এইটোৱে আমাৰ কাৰণে ডাঙৰ কথা। গতিকে আমাৰ দুইটা দলৰে যি প্ৰথম উদ্দেশ্য আছিলে BTR অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা, এইটো আজি এই 2024 নিৰ্বাচনটো যে শান্তিপূৰ্ণভাৱে হৈ গ'ল, এইটোৱে প্ৰমাণ হৈ গ'ল যে BTR অঞ্চলত স্থায়ী শান্তি আহি গ'ল। আগৰ চৰকাৰ সময়ত আপোনালোকে দেখিছিলে যে 12জনকৈ MLA আছিলে BPFৰ। সেই সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বহুত দাদাগিৰি আছিলে। এই সময়তে তেখেতসকলে জিকিব পৰা নাছিলে। আৰু আজিতো কোনো দাদাগিৰি নাই, সকলো হাত জোৰ কৰি ভোট বিচাৰিছে, শান্তিপূৰ্ণভাৱে সকলো মেল মিটিং কৰিছে। ইয়াৰ পিছত আজি আমাৰ প্ৰাৰ্থী খুব ভালকৈ এটা ভোট লৈ পেলাই জিকিছে। গতিকে এইটো শান্তিৰ জয়, এইটো ৰাইজৰ জয়, এইটো গণতন্ত্ৰৰ জয়। আৰু এই জয়ে অনাগত দিনত BTR অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাত, সকলোকে নিৰাপত্তা প্ৰদান কৰাত আৰু সকলো সমন্বয়ৰ মাজেৰে আগবাঢ়ি যোৱাত আমাক সকলোকে উৎসাহিত কৰিব। 1 নম্বৰ। 2 নম্বৰ হ'ল, আগতে নৱশৰণীয়া ডাঙৰীয়াৰ যিটো নেতৃত্বত বড়ো অনাবড়ো যিটো এটা কমনেল লাইনত আমাৰ এটা সমাজখন বিভাজন কৰা হৈছিলে, এইটো চিৰদিনৰ কাৰণে শেষ হৈ গ'ল। আৰু BTR অঞ্চলত কোনো কমনেল চিন্তা লৈ পেলাই কোনো ৰাজনীতি কৰিব নোৱাৰিব। এই কামটো আজি UPPL, BJP মিলি অনাগত দিনত BTR অঞ্চলৰ এটা সুস্থ সমাজ গঢ়াৰ স্বাৰ্থত এই কামখিনি আমি কৰিবলৈ পাৰিছোঁ। এইকাৰণে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক মই ধন্যবাদ জনাওঁ। আৰু BTR অঞ্চলৰ সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মীয় লোকসকলক মই ধন্যবাদ জনাওঁ। আপোনালোকৰ যি জনাদেশ, আপোনালোকৰ যি মৰম, আপোনালোকৰ যি বিশ্বাস, আপোনালোকৰ যি সমৰ্থন, এইটোৱে BTR অঞ্চলক অনাগত দিনত এটা সুস্থ আৰু উন্নতিৰ এটা অঞ্চল হিচাপে গঢ় দিয়াত আমাক সদায় উৎসাহ দিব। আৰু এই কথাটোৱে আমি আগত ৰাখি কাম কৰি যাম। চাওক, আগত কি হ'ব এই কথাটোলৈ আজি চিন্তা কৰিব লগা নাই। আজি বাস্তৱটো হৈছে জয়ন্ত বসুমতাৰী